হিয়াৰ বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ জোপাসনা গীতেৰে সুৰেৰে হিয়া নামেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ চকুৰ ভাষাৰ কোৱানা গীতে। নমস্কাৰ বন্ধুসকল, মই নিউজ জনাক অফিচিয়েল লগত আজি নতুন এটা ভিডিঅ' লৈ সকলোকে স্বাগতম জনালোঁ। যদি ভিডিঅ'টো ভাল লাগে চাই লাইক কমেণ্ট আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব, লগতে বেল আইকনটো প্ৰেছ কৰি পাহৰি নাযাব। সকলোৱে আজি অলপ ওলাই আহিলোঁ, এনেই অলপ ফুৰিবলৈ বুলি ওলাই আহিলোঁ। অলপ নেচাৰেল পৰিৱেশত সেউজীয়া সকলো দেখিছে, সেউজীয়া পৰিৱেশ, সেউজীয়া 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 অকল সেউজীয়া পৰিৱেশত আজি আপোনালোকৰ লগত কথা পাতিম। মোৰ চেনেলটোৰ বিষয়ে আলোচনা কৰিম সকলোৰ লগতে। অসাধাৰণ প্ৰতিভা বিকাশৰ প্ৰতিজন ব্যক্তিলৈ মোৰ তৰফৰ পৰা বহাগ বিহুৰ উল্লেখ মৰম সকলোলৈ যাচিলোঁ। মোৰ চেনেলটোৰ যোগেদি অসমৰ গোটেইখনে লুকাই থকা প্ৰতিজন প্ৰতিভা সম্পন্ন ব্যক্তিক আগবঢ়াই নিয়াৰ পৰিকল্পনাই এই চেনেলটো খোলা হৈছে, যোনটোৰ যোগেদি অসমৰ প্ৰতিজন প্ৰতিভাৱান ব্যক্তিক অসমৰ চুকে কোণে লুকাই থকা প্ৰতিভাজন ব্যক্তিক আগবঢ়াই দিয়াৰ চেষ্টা কৰিছে এই নিউজ জনাক অফিচিয়েলৰ যোগেদি। বোলে যদি এইসকল ব্যক্তিক সপোজ কৰক, যিসকল ব্যক্তিয়ে আজিও তেওঁলোক প্ৰতিভা থাকিও প্ৰতিভা সম্পন্ন কৰিব পৰা নাই, লুকাই আছে, সেইসকল ব্যক্তিক আগুৱাই অনাৰ চেষ্টা কৰিছে এই নিউজ জনাক অফিচিয়েল। সকলোৱে সেইসকল ব্যক্তিক আগুৱাই লৈ যোৱাৰ চেষ্টা প্ৰয়াস কৰক, লগতে নিউজ জনাক অফিচিয়েলত লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। আজি আপোনালোকলৈ আগবঢ়াম যোৰহাটৰ সংক্ৰান্তি ফুকনৰ আৰু অভিনয় কৰা কেইটামান ভিডিঅ'। সকলোৱে যদি চাই ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। লগতে আজি মোৰ ওচৰত আছে মোৰ কেইটামান ভাইটি, দেখাইছোঁ আপোনালোকে। এয়া অলপ মোৰ ভাইটিও এটা চেনেল আছে, চেনেলটোৰ নাম কৈ দিয়া। আৰু কম দিনৰ ভিতৰতে গৈ আছোঁ ডিম্পু বৰুৱাক লগ কৰিবৰ কাৰণে। আমি সকলোৱে ভাইটি যাওঁ, ভাইটিয়ে বৰ ধুনীয়া আৰ্ট কৰে। ডিম্পু বৰুৱা আৰ্ট কৰিছে চাগে, ডিম্পু বৰুৱা আৰ্ট কৰিছে। ভাইটিক এই ডিম্পু বৰুৱা আৰ্ট ভাইটিক দেখাবলৈ চেষ্টা কৰিম সকলোকে। ডিম্পু বৰুৱা কিমান ধুনীয়াকৈ আৰ্ট কৰিছে দেখাব চেষ্টা কৰিম সকলোকে। ভাইটিৰ ঘৰলৈ এদিন মই যাম, সকলোকে দেখাব চেষ্টা কৰিম ডিম্পু বৰুৱা লগতে কাকে আৰ্ট কৰিছে। অসমৰ বহুত ইউটিউবাৰ তেওঁ আৰ্ট কৰে, বহুত ধুনীয়া আৰ্ট কৰে। ভাইটিয়ে বহুত সুন্দৰকৈ আৰ্ট কৰে। যেতিয়া বলিব ফাগুনতে পচুৱা, তেতিয়া নাচিব সুমৰা